তো ফ্ৰেণ্ডছ আমি আহি পালোহি এতিয়া মিনিষ্টাৰ কলনী হয় এয়া দেখিছে কি ধুনীয়া আৰু এইফালে মই ভাস্কৰে এণ্ট্ৰি কৰি আছে তো যাওঁ আমি ভিতৰলৈ ক'ত কেনেকৈ কি হ'ব আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ মিনিষ্টাৰ কলনী হেল্ল' ৱেলকাম আৰু এই চব বেম্বু ৱাল কি ধুনীয়া লাগিছে দেখিছেনে পুৰা পলিচ কৰি আছে এতিয়া বাৰ্নিছ মাৰিব ন মজা লাগিব দেখিবলৈ আহি পালোহি MLA হোষ্টেলৰ কেম্পাছৰ ভিতৰত আৰু এইফালে আমাৰ ধ্ৰুৱ ফুড ব্লগাৰ আপোনালোকে চিনি পায় সকলোৱে আৰু এইফালে আমাৰ অসমৰ ৰিপুন আমি এতিয়া একেলগতে যাম আৰু এইফালে ভাস্কৰ দাকো চিনি পায় তো আমি গৈ আছোঁ তেতিয়াহ'লে আপোনালোকক দেখুৱাই গৈ থাকিম গোটেইখিনি ভিতৰত আমি আহিলোঁ আজি উত্তৰ পূৰ্বৰ সৰ্ববৃহৎ প্ৰথমটো সূতাৰ ফেক্টৰী আৰু লগত আছে আমাৰ উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া ষ্টাৰ্ট হৈ আছে এইফালে সূতা এইফালে পৰা ওলাই আছে ইয়াতে ৰুল হৈ আছে এটা বৃহৎ ডাঙৰ মেচিন হয় পুৰা একদম লাইন হৈ আছে এইফালৰ পৰা পুৰা দেখিছেনে এয়া ডাঙৰ ডাঙৰ ৰুল হয় এইবিলাক দেখিছে ডাঙৰ ডাঙৰ আৰু এতিয়া লাহে 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 সূতাবিলাক পাক খাই আছে ইয়াতে চব কিমান ডাঙৰ বৃহৎ ডাঙৰ এটা সূতাৰ কোম্পানী হয় দেখিছেনে নাম হ'ল HT মেচিন হাই টেম্পাৰেচাৰ মানে HT হাই টেম্পাৰেচাৰ হাই প্ৰেচাৰ হাই HT পেকেজ ডাইং হয় পেকেজ মানে এইটো এটা পেকেজ এই পেকেজ ডাইংটো নৰ্থ ইষ্টত আৰু নাই আমাৰ ইয়াত মেনুৱেলি কৰে কেৰাহীত কৰে হাতেৰে কৰে সেইবিলাক হেংকত কৰে লেঠা যেতিয়া হেংকত কৰে নহয় তেতিয়া জত থাকে মানে পানীৰ মাজত যেতিয়া খেলে হেংকত তেতিয়া কি হয় তেতিয়া জত লাগে সেইকাৰণে মুভি ভাৰবিলাকে আমাৰ গাঁৱত বেয়া পায় জত ভাঙি থাকিব লাগে আমাৰ জত নাথাকে কাৰণ এই বস্তুটো আমি শুকোৱাৰ পিছত আকৌ হেং বনাই দিম ড্ৰাই বস্তুটো যেতিয়া হেং বনাম আপোনালোকে দেখিব এই জত ফ্ৰী হৈ যাব ইয়াতে মানে প্ৰেছাৰ দিয়া হয় হাই টেম্পাৰেচাৰ হাই প্ৰেছাৰ এইটো টেম্পাৰেচাৰত ৰখা হয় অলপ দেৰিৰ কাৰণে হাই টেম্পাৰেচাৰ আৰু এইফালে চব পূৰা একদম ডাঙৰ ডাঙৰ মেচিন বহি আছে পূৰা এইফালে সূতা ইয়াতে মানে কি হয় টেম্পাৰেচাৰ দিয়া হয় পূৰা হাই হিট টেম্পাৰেচাৰ দিয়া হয় এইবিলাক মেচিন আছে দেখিছে আৰু ইয়াৰ পৰা হিট দিয়াৰ পিছত ইয়াৰ পৰা তলত নমাই দিব হ'ব আৰু নমোৱাৰ পিছত ইয়াতে বস্তুখিনি ৰুল কৰা হয় ইয়াত দেখিছে কি কৈ আছে শুকাই আছে অঁ মানে ৰুল কৰাৰ পিছত আপোনাৰ বইলিঙত যায়গৈ ডাইঙৰ পৰা ওলোৱাৰ পিছত আমি হাইড্ৰ' কৰোঁ মানে এনেকুৱা সোমাই দি কিনে মানে পানীটো ওলাই দিওঁ তাৰপিছত আমি ইয়াতে RF বুলি কওঁ এই RFত আমি শুকোৱাৰ পিছত ওলাই যায় আপোনাৰ ৰেলিং মেচিনত যাব তাতে আপোনাৰ লেচা হ'ব হয় তাৰপিছত বান্দুলত পেকেটিঙত যাব পেকেটিঙত যাব এতিয়া মানে ফাইনেল প্ৰচেছ হোৱা নাই নে এইটো প্ৰচেছ হোৱা নাই আচ্ছা ফাইনেল প্ৰচেছ আগত আছে ন এইটো মানে এতিয়া ভিতৰত সোমাই যাব এইটো ড্ৰাই হ'ব শুকাব মানে পানী লাগি আছে ন সেইটো কাৰণে শুকাব এতিয়া ইয়াতে হৈ আছে চিল্ক আপোনাৰ যিটো পাট মুগাৰ কাৰণে সূতা তৈয়াৰ কৰিছে ইয়াত দেখিছে আৰু এইবিলাক চব চিল্কৰ হয় এইটো বাইদেউ চিল্কৰ নেকি চিল্কৰ ন আচ্ছা দেখিছে এইটো ইয়াতে কি কৰি আছে এতিয়া লেচা বনাইছে লেচা বনাৰ পিছত অঁ এইফালে পেক কৰিব
ৰং কৰিব আচ্ছা ইয়াতে এইখিনি লেচা বনাই আছে আৰু ইয়াতে লেচা বনাই যেতিয়া শেষ হ'ব এইখিনি লেচা বনাই হৈ গৈছে ন এইখিনি লেচা বনাই হৈ গৈছে চব এইটো কি সূতা পাট সূতা অঁ এইটো বান্ধি আছে ন এতিয়া আচ্ছা এইটো পাট সূতা দেখিছেনে আৰু ইয়াতে ৰংটো ক'ত কৰা হয় ইয়াতে ন ইয়াতে মানে এইখিনি ভৰাই দিয়া ভিতৰত অঁ এইটো অপাৰেট কৰা আৰু এই ফুটা ফুটাবিলাক যে আছে ইয়াতে স্প্ৰে কৰিব এনেকৈ স্প্ৰে কৰিব ফুটাবিলাক ইয়াতে আমি দি দিওঁ ইয়াতে এনেকৈ স্প্ৰে কৰিব এইটো মানে এটা যেতিয়া ৰং হৈ থাকে সেইটো ওলালে আৰু ইয়াতে গৈ আছে ৰং হ'ব ইয়াতে যিটো দেখালে ফুটা ফুটা এইটো স্প্ৰে কৰি দিয়ে আৰু ইয়াৰে ভিতৰত সোমাই দিব এতিয়া ভিতৰৰ পৰা ওলাই আহিব এতিয়া লেচাখিনি মই দেখাই আছোঁ অঁ এইটো ৰং কৰি আছে ইয়াতে চলি আছে আপোনাৰ ৰঙৰ প্ৰচেছ একদম পূৰা ধুনীয়াকৈ এই চাওক কলা সূতা বনি এইটো ব্লেক কালাৰত হৈ আহিলে অঁ এই গৰম হৈ আছে পূৰা এইটো মানে এতিয়াহে ৰং কৰিছে অঁ দেখিছে এই জাষ্ট ৰং কৰিছে আৰু এয়া চব হাতত নাই আহা দেখিছে মানে কোৱালিটি চব কিমান ধুনীয়া কোৱালিটি দেখিছে অলপো ৰং নাই এয়াই হৈছে বেষ্ট কোৱালিটি ফেক্টৰীত কাম কৰা কিমান দিন হ'ল 17 চনত সোমাইছে ভাল লাগিছেনে ভাল লাগিছে ন ঠিক আছে কৰি থাকক অঁ ঠিক আছে দিয়ক কৰি থাকক আৰু এয়াই হৈছে আমাৰ সূতাৰ যি প্ৰডাকশ্যন আৰু কেনেকৈ কি কৰে আৰু ওপৰত আমাৰ ছাৰ গৈ আছে ওপৰত আপোনাৰ ষ্টকখিনি দেখাবগৈ আৰু আপোনালোকক ষ্টকখিনি দেখাই আৰু ইয়াতে হয় পেকেজিং আৰু ইয়াৰ পৰাই মাৰ্কেটত যায় কি কৈছে চিনি পাইছে চাই নেকি দেখিছে আমাৰ ভাস্কৰ দাৰ ভিডিঅ' চোৱা মানুহ ইয়াতো ওলাই গৈছেগৈ কিমান ভাগ্য ভাল আৰু হয় নেকি মোক বাৰু দেখা নাই মই বাৰু মোক দেখা নাই এইবোলে সূতাবোৰ পেকিং কৰি আছে বাইদেউ এইটো কি সূতা কটন সূতা ন আচ্ছা আৰু এইফালে বাইদেউহঁতে লেচা বনাইছে এইটো লেচা বুলি কয় ন লেচা বনাই আছে আচ্ছা অঁ তাতে বনাই আছে আৰু আপোনালোকে ইয়াতে ৱেইট কৰে অঁ পেকিং কৰে ন দেখিছে কি ধুনীয়া সূতা এডাল ছিঙি গ'লে মানে মেচিনটো নিজে নিজে বন্ধ হৈ যায় মানে এডাল ছিঙিলে ৰখি যাব গোটেই পাতল হৈ যাব সেইটো কাৰণে এতিয়া আমাৰ যোৰা লগাই দিব যোৰা লগাই দিয়া তলত যে দেখিছিলে ৰোল বনাই আছিলে আৰু এইবিলাক ৰোল আৰু তলৰ পৰা ৰোলবিলাক আহি পিনে ইয়াতে লেচা বনায় আৰু লেচা বনাই পিনে কটন ঊল নহয় কটন কটন আচ্ছা ৰামধেনু ব্ৰেণ্ডৰ কটন কি ব্ৰেণ্ডটো কি ৰামধেনু 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 ব্ৰেণ্ডৰ কটন আচ্ছা আচ্ছা আপোনালোকে মাৰ্কেটত নিশ্চয় বিচাৰিব ৰামধেনু বুলি আৰু ইয়াৰ পৰাই প্ৰডাকশ্যন হয় বেষ্ট কোৱালিটি আমি নিজে চাইছোঁ আৰু ভাল পাব আপোনালোকে এয়া চব ধুনীয়াকৈ ৰোল বনাই আছে টোটেল কেইটা ব্ৰেণ্ড আছে 4টা ব্ৰেণ্ড আছে কি এটা হৈছে ৰামধেনু এটা হৈছে ৰেশমি এটা হৈছে এৰিকা এটা হৈছে পাট এইটো অৰিয়েণ্ট পাট এই 4টা ব্ৰেণ্ড আমাৰ এতিয়া চলি আছে আচ্ছা তেওঁলোকৰ লগত আমাৰ এগ্ৰিমেণ্ট আছে তেওঁলোকে আমাক দিয়ে ৰ মেটেৰিয়েলটো আমি যিটো সূতা তাৰ পৰা বনাওঁ সেইটো ৰেচমি বুলি কয় আপোনালোকক দেখাম একদম চিল্কৰ নিচিনা সেইটো ৰেচমি আৰু কটনটো আমাৰ নহয় নাই বহুত কম আপুনি চিল্কত এতিয়া যদি 7,000 হৈছে সেইটো 900 টকা 1,000 টকা কিন্তু ধৰিব নোৱাৰে কিন্তু নেচাৰেল মানে নেচাৰেল নহয় মানে কি গছৰ পৰা মানে গা গছৰ পৰা কপাহটো বনাই পেলাই বিলাক ৰূপে কৰে আচ্ছা আৰু গছটো ইয়াত নহয় এইটো ক্লাইমেট লাগে ইউৰোপত সেইকাৰণে তেওঁলোকে প্লেণ্টেশ্যন তাত কৰি লৈছে
মই দেখাম সেইটো আমি আচ্ছা আপোনালোকৰ সেইটো প্ৰডাক্টটো আছে নেকি? আছে আপোনালোকে সেইটো ক'ৰ পৰা আনে এতিয়া? নাই সেইটো আমি আদিত্য বিলা গ্ৰুপৰ পৰা ৰ মেটেৰিয়েলটো তেখেতৰ পৰা ৰ মেটেৰিয়েলটো লয়। আমি ইয়াত বনাওঁ যেনেকৈ দেখালে 240 কাউণ্ট তাৰপিছত ৰং কৰোঁ একে। ইয়াতো আছে ৰেশমি দেখাম। সেইটো আমাৰ সূতাৰ নাম হ'ল ৰেশমি, ব্ৰেণ্ডটো ৰেশমি আৰু কটনটো ৰামধেনু। কটনটো হৈছে ৰামধেনু। ঠিক আছে। আজি আমাৰ ইয়াতে ক'ত আছে আপোনালোকৰ দোকান? আমাৰ পাণবজাৰ এখন আছে। পাণবজাৰ আৰু এখন আছে আমাৰ কি নামটো কি দোকানখনৰ? পাণবজাৰ আউটলেট। আউটলেট। আৰু এখন আছে আমাৰ ধেমাজিত ৰামধেনু সূতাঘৰ। ৰামধেনু সূতাঘৰ। তো এইটো হৈছে এৰী সূতা। জেনেৰেল আপোনাৰ সূতাটোৰ নাম এৰী, কিন্তু ব্ৰেণ্ডটো আমি এৰিকা বুলি লিখিছোঁ। এৰিকা। আচ্ছা আপোনালোকৰ ব্ৰেণ্ডটো এৰিকা। ঠিক আছে। লেবৰেটৰী হয়, ইয়াতে গোটেই সূতাবিলাক টেষ্ট কৰা হয়। এইটো কি বুলি কয়? স্পেক্ট্ৰৰ ফটোমিটাৰ। ইয়াতে কি কৰা হয় মানে সূতাটো? সেইটো মই কৈ আছোঁ। কওক। এইটো হয় কি, আমি যেতিয়া এটা ৰং কোনোবাই দিয়ে, আপুনি চেম্পুল এটা আমাক দিলে, একজেক্টলি চেম্পুলটো আমি বনাই দিব লাগে। খুব শ্বৰ্ট টাইমৰ ভিতৰত আমি বনাই দিব পাৰোঁ এই মেচিনটোৰ সহায়েৰে। চেম্পুলটো পাৰ্টিৰ পৰা লৈ তাত ফিট কৰোঁ। ফিট কৰিলে আমাক এই কম্পিউটাৰত 8-9টা ৰেচিপি আমাক দি দিব। মেচিনটো যে আছে এইটো চেম্পুল ডাইং মেচিন। এতিয়া মেচিন চাওক, ইয়াতে সূতাবিলাক কি কৰা হয়? কালাৰটো ভাল নে বেয়া সেইটো টেষ্ট কৰিব মানে? তেওঁলোকে যিটো চেম্পুল দিব, আমাৰতো চেম্পুল লাগিব, চেম্পুলটোৰ সৈতে আমি মিলাই চাম। প্ৰথমতে ইয়াতে কৰি চাম 600 গ্ৰাম। যদি চেম্পুলটো মিলে তেতিয়াহে আমি বাল্বত দিওঁ। সেই চেম্পুলটো আমি মানে কাষ্টমাৰৰ আগতে দেখাই লওঁ, তেওঁলোকে যদি অ'কে কৰে যে হয় মিলিছে, তেতিয়াহে আমি বাল্বত দিওঁ, নহ'লে আদাৰৱাইজটো বহুত লষ্ট হৈ যাব। আচ্ছা, ইয়াতে মানে আপোনালোকৰ ৰংটো আনি ইয়াতে চিম্পুলটো টেষ্ট কৰা হয়। দেখিছে মেচিন। তাৰপিছত আৰু আমি আকৌ আহিলোঁ এতিয়া তাঁতশাল। ইয়াৰ ভিতৰত তাঁতশাল আছে, আপোনালোকক দেখুৱাইছোঁ। এয়া চব জইন কৰিবৰ কাৰণে কি লগোৱা হয়? এটা আঠা বস্তু আছে। আঠা? এইটো ন? এইটো মানে হাতত লগাই ল'ব লাগে আৰু তাৰপিছত লগাই কেনে মানে কৰিব লাগে। আপুনি দেখুৱাওকচোন মোক এটা। এনেকুৱা দুটা ল'ব, লৈ কেনে এনেকৈ ছিঙিলে এনেকৈ পাক দিব লাগে। বাছ হৈ গ'ল জইন। আৰু নিচিঙে আৰু সূতা ছিঙি যাব, কিন্তু জইন নিচিঙে মানে। এইফালে হৈছে ষ্টুডেণ্ট হয় এওঁলোক। আৰু বাইদেউ ইয়াতে কি কিবা সুবিধা আছে নেকি ইণ্টাৰেষ্ট নিবৰ কাৰণে? ইণ্টাৰ্ণশ্বিপৰ কাৰণে আমাৰ বেলেগ বেলেগ ইনষ্টিটিউটৰ পৰা আহে, কলেজৰ পৰা আহে ন? ইয়াতে বহুত শিকিব পাৰে তেওঁলোকে। ইয়াতে এতিয়া কাৰ্ড কাটিছে, পাঞ্চিং কৰিছে, লেচিং কৰিছে, উইভিং কৰিছে নিজৰ। আৰু এতিয়া সিহঁতে তেওঁলোকৰ নিজৰ প্ৰডাক্ট সিহঁতৰ তেওঁলোকে প্ৰজেক্টৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব। আচ্ছা, কেনেকুৱা লাগিছে তোমালোকৰ? So it's very nice to get to learn new things here. So because in college our weaving part was weak, so here it's like getting stronger. Thank you so much. মেজেঙা নেকি? ঠিক আছে, ধন্যবাদ, ভাল লাগিলে। আহিছোঁ। আৰু মোৰ গাড়ীত পুৰা পেকিং দেখিছে নাই? এইফালে আহি আনলাও লৈ লৈছে। যাবা কেনেকৈ তুমি এতিয়া? হা, তুমি চলাবা? হ'ব মানে আনলা, এইফালে হেলমেট, আগফালে বেগ, তাতে আকৌ মানুহ দুটা। ভাস্কৰে চাওক কিমান বস্তু কিনি ল'লে আজি, দেখিছেনে? তো একদম পূৰা দেহা বেয়া, পূৰা টোপনি মাৰি আছে। যাওঁগৈ, বাই বাই, গুড নাইট। থেংক ইউ ফ্ৰেণ্ডছ। আহি পালোহি আৰু আমাৰ শ্ৰীদেৱী ৰখি আছে। বেগ চেগ পেলাই এদাই দেখোন। উঠা। আজি মানে এনেকুৱা ভাগৰ লাগিছে, আজি নিচিনা কষ্ট কৰা নাই গাইজ, বহুত কষ্ট হ'ল আজি। তো আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ। প্লিজ এটা লাইক কৰি দিলে কিমান ভাল লাগে নহয় জানো? আৰু পাৰিলে এটা ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। এনেকৈ কষ্ট কৰি যাম আপোনালোকৰ কাৰণে। আৰু এইফালে ট্ৰেইন গেট পৰি আছে।
তো ফ্ৰেণ্ডছ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ঘৰ আহি পালোহি আৰু যদি ভিডিঅ'টো অকণমান চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব গাইজ পুনৰ নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ বাই বাই গুড নাইট